অসম বচাওক, ভাৰত বচাওক, বিজেপিক উৎখাত কৰক, গণতন্ত্ৰক ৰক্ষা কৰক, সংবিধান সুৰক্ষিত কৰক। এই দাবীৰে পুনৰবাৰ অসমবাসীক একত্ৰিত হোৱাৰ আহ্বান। লক্ষীৰাম বৰুৱা সদনত একত্ৰিত বিদ্যুৎ সমাজ, ৰাজনৈতিক নেতা, দল সংগঠনৰ প্ৰতিনিধি। সংকল্প ভাৰতীয় জনতা পাৰ্টিক উৎখাতৰ। ৰাজ্যিক অভিৱৰ্তনৰ উদ্বোধনী ভাষণ সাহিত্যিক নিৰুপমা বৰগোহাঁইৰ। অংশ ললে চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই, শিক্ষাবিদ ডক্টৰ উদয়াদিত্য ভৰালী, বাওঁপন্থী নেতা হেমেন দাস, অৱনী বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য গজেন তালুকদাৰ, কংগ্ৰেছৰ জয়নাথ শৰ্মা, কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ, অধিবক্তা অৰূপ বৰবৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইকে ধৰি বহু ব্যক্তিয়ে এই অভিৱৰ্তনতে গ্ৰহণ কৰা হল প্ৰস্তাৱ। প্ৰস্তাৱ 1, ভাৰতত বিজেপি RSSৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগে। প্ৰস্তাৱ 2, বিভিন্ন সভা অনুষ্ঠানৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে গঢ়ি তুলিব লাগে সংগ্ৰাম। প্ৰস্তাৱ 3, আগন্তুক লোকসভা নিৰ্বাচনত বাদ বিসম্বাদৰ সৃষ্টি কৰি ভোট বিভাজনেৰে যাতে বিজেপিক শক্তিশালী নকৰে। প্ৰস্তাৱ 4, বিজেপি বিৰোধী আন্দোলন শক্তিশালী কৰিবলৈ ছেভ আছাম, ছেভ ইণ্ডিয়া নামেৰে এখন কমিটি গঠন। প্ৰস্তাৱ 5, গঠন হোৱা কমিটিখনে RSS বিজেপিৰ বিৰুদ্ধে দাখিল কৰিব অভিযোগনামা। প্ৰস্তাৱ 6, বিভিন্ন দাবী সম্বলিত এক ঘোষণা পত্ৰ প্ৰকাশ অভিৱৰ্তনত। অভিৱৰ্তনত বিজেপিক তীব্ৰ সমালোচনা নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ। যদি বিজেপি দলে আকৌ কেন্দ্ৰত চৰকাৰ দখল কৰে তেতিয়াহ'লে সকলো পিনৰ পৰা আমি ভাবোঁ যে ৰাইজৰ মূৰৰ ওপৰত এটা সৰ্বনশীয়া পৰিস্থিতি নামি আহিব। তেওঁলোকৰ ভাত কাপোৰৰ অধিকাৰ বিঘ্নিত হ'ব। তেওঁলোকৰ মত প্ৰকাশ কৰাৰ, প্ৰতিবাদ কৰাৰ, সভা সমিতি কৰাৰ আন্দোলন সংকুচিত বা বন্ধই কৰা। এটা মাত্ৰ কণ্ঠ শুনা যাব, এইটো RSS আৰু বিজেপি। কেৱল অসম নাইবা উত্তৰ পূৰ্বাঞ্চলেই নহয়, দেশজুৰি আৰম্ভ হৈছে এই সংগ্ৰাম। বিজেপিক উৎখাত কৰিবলৈ সকলো একগোট হৈছে, গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আৱাজ উঠিছে, কলে AJYCP আৰু কৃষক মুক্তিৰ প্ৰতিনিধিয়ে। কেৱল মাত্ৰ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত ইয়াৰ বিৰুদ্ধে, অৰ্থাৎ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে, সংবিধানক ৰক্ষা কৰিবৰ কাৰণে এই যিটো সাম্প্ৰদায়িক দল, সেই দলটোৰ বিৰুদ্ধে আৱাজ উঠিছে। সংকল্পবদ্ধ, বিজেপিক উফৰাবই লাগিব। সকলোৰে মুখত একে শ্লোগান, অসম বচাওক, ভাৰত বচাওক, বিজেপিক উৎখাত কৰক। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত বিতুপন বৰা, প্ৰাগ নিউজ।